আজি কাতি বিহু। ঘৰ দুৱাৰবোৰ ৰঙা মাটিৰে মচি লৈছোঁ আৰু তুলসী ভেটিটো ৰঙা মাটিৰে মচি লৈছোঁ। সংক্ৰান্তিৰ দিনা কাতি বিহু উদযাপন কৰা হয়। এইখিনি সময়ত ভঁৰালৰ ধান প্ৰায় উদং হয়, সেয়ে এই বিহুক কাতি বা কঙালী বিহু বুলি কোৱা হয়। আজি আমি সেই সৰুকৈ কাতি বিহুটি পালন কৰিলোঁ। বিশেষ একো নাই, এনেকৈ তুলসীৰ তলত এগছি বন্তি জ্বলালোঁ আৰু অলপ প্ৰসাদ আগবঢ়ালোঁ। আৰু এনেদৰে এটি প্ৰাৰ্থনাৰে বিহু বুলি যাতে অনাগত দিন ভালদৰে পাৰ হয়। সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভকামনা জনালোঁ।